গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে আজি হৈছে সেকেন্ড স্যাটাৰডে মোৰ বন্ধ আছে আজি পুৰা হোল ডে ঘৰত থাকিম হোল ডে ব্লগ কৰিম সো ষ্টে টিউন গুড মৰ্ণিং এভৰিৱান আজি মই ঘৰতে থাকিম সো ৰাতিপুৱা অকমান দেৰিকে উঠিছো উঠি পিনে মই গাটো ধুই ললো ফাৰ্ষ্টত তাৰ পিছত আকৌ বিছনাখনো ঠিক কৰি ললো আৰু যদি বিছনাখন যদি ৰাতিপুৱা ঠিক নকৰো নহয় দিনটোৰ কাৰণে বিছনা এনেকেই থাকি যাব তাৰ পিছত আকৌ কাপোৰ কিটাও মেলি ললো মই মানে ৰাতিয়ে কাপোৰখিনি মেচিনতে ধুই থৈ দিওঁ তাৰ পিছত আকৌ ৰাতিপুৱা মেলি দিওঁ তাৰ পিছত যে মই আপোনালোকক বাৰান্দাখন দেখুৱাই আছো একচুয়ালি মোৰ টাববিলাক বহুত খালী হৈ গৈছে আৰু গছও কিছুমান মৰি গৈছে আৰু মই ফুল অলপমান নাৰ্চাৰীৰ পৰা আনি থোৱা আছিলে ভাবিলো কি যে আজি নাই মই ইয়াক লগাম মানে এনেকুৱা অৱস্থা হৈছে আমাৰ চাউল এটাও নাই খাবলৈ সেইকাৰণে ই ধান উলিয়াব ই আকৌ আমাৰ ওচৰৰে হয় তো ই মানে মোৰ হেল্পিং হেণ্ড যিকোনো কামত ই মোক একদম পুৰা হেল্প কৰি দিয়ে মোৰ ঘৰত কিন্তু বেলেগক নকৰে মোক কিন্তু পুৰা হেল্প কৰি দিয়ে ই তো তাক মানে মই মনে মনে ভিডিঅ' কৰি আছো সি মানে গম পাই গ'ল ন লাজ পাইছে আৰু এডাল দেখিছেনে মোৰ পাচি খৰাহি হেং কৰাডাল এডাল জানেনে ই আৰু মই দুইটাই মিলি পিনে বনাইছো তো এতিয়া তাক মই ধানখিনি ওলাবলৈ দি পিনে মই কিচেনত আহিলো আৰু এয়া জানেনে মই ভজা চাউলৰ জলপান বনাইছো বিশ্বৰ কাৰণে সি খাব মইতো এইবোৰ বেয়া পাওঁ খাই আৰু এফালে মানে সমানে ভাতকেইটাও উঠাই দিছো কাৰণ আমাৰ ৰাতিপুৱা ভাত খোৱা হেবিট ন তো মোৰ এনেইতো চাহ খোৱা নহয় তো আজি ঘৰত আছো যিহেতু আৰু চবে কিবা কিবি খাইছে মানে মোৰো চাহ একাপ খাবলৈ মন গৈছে সেইকাৰণে গ্ৰীণ টি একাপে ৰেডি কৰি লৈছো আৰু এফালে লগত মানে ব্ৰেডটো খালি সেকি লৈছো তো ই আৰু মই চাহ আৰু ব্ৰেড খাইছো আৰু আজি ভেজে বনাইছো দিয়ক নন ভেজ একো বনোৱা নাই কাৰণ আজি বিশ্বই নাখায় স্যাটাৰডে সি নাখায় মানে তো সেইকাৰণে নন ভেজে সৰি ভেজে বনাইছো আৰু মই কিবা এটা আমলেট এটা কৰি খাই লৈছো আৰু বিকজ মই যে একদম ভেজ খাব নোৱাৰোঁ ভাতটো বনালো ভাজিখন বনি আছে চ' ভাতটো বনাই থৈ আহিছোঁ ভাজিও বহাই থৈ আহিছোঁ মায়ে চাব ড্ৰেছটো চেঞ্জ কৰোঁ এই ড্ৰেছটো চেঞ্জ কৰি পিনে এতিয়া মই পুলিকেইটা ৰুই লওঁ টাবত আপোনালোককো দেখুৱাম দেই যোগাৰ কৰি লৈছোঁ চলো তো এই ফুলৰ পুলিকেইটা আনাই মোৰ আজি বহুত দিন হৈ গৈছিলে মই ৰুবই পৰা নাছিলোঁ আৰু এইটো ভিডিঅ'টো বনোৱাও মোৰ বহুত দিন হৈ গৈছিলে কিন্তু মই দিবহে পৰা নাছিলোঁ মানে এডিটিং কৰিবই সময় পোৱা নাছিলোঁ তো ফাইনেলি আজি এডিটিং কৰিলোঁ ভইচ অভাৰো দিলোঁ আৰু আপোনালোকৰ আগতো দিম তো যিবিলাক টাব মানে খালী হৈ আছিলে ইয়াক ক'লোঁ যে তই চব মোৰ ওচৰলৈ আনি দে আৰু সি ধুনীয়াকৈ মোৰ ওচৰলৈ আনিও দিছে আৰু মাটিবোৰ উলিয়াই মেলি দিছে সি মোক মই ধুনীয়াকৈ আৰু ৰিফিল কৰি মানে আৰু সাৰ চাৰবিলাক দি পিনে মই পুলিকেইটা ৰুই দিছোঁ এইকেইটা যেনে ছিজনেল ফ্লাৱাৰ হয় ফুলি গ'ল ইমান ধুনীয়া নহয় ফুলকেইটা একদম হালধীয়া বিৰাট ধুনীয়া কিন্তু মই নাম চামকেইটা পাহৰিলোঁ দেই নামবোৰ মনত নাই মানে এই ফুলৰ পুলিবিলাক টাবত থাকিলে মাজে মাজে খুজৰি থাকিবলৈ পাব লাগে আৰু এইবিলাক সাৰ ভিটামিন সেইবোৰ দি থাকিব লাগে I think I found it now. What I've been looking for. Isn't it beautiful? It's got my head all up in the clouds. I think I found it now. Yeah. Everything I want might be a miracle. No, I'm never coming down. I don't gotta worry about a single thing. I can feel the light coming down on me. Sunshine on my face. I got sunshine on my face. I don't gotta care in the world right now. Higher than the ceiling, breaking through the clouds. Sunshine on my face. I got sunshine on my face. Yeah. I got sunshine. I got sunshine. I got sunshine. I gotta let you know. It's so incredible. তো এতিয়া মোৰ বহুতখিনি পুলি ৰুই পিনে হৈ গ'ল এতিয়া লাষ্টত একদম কেকটাছত হাত দিছোঁ তো কেকটাছডাল বেলেগ এটা টাবলৈ শ্বিফ্ট কৰোঁতে ই মোক কৈছিলে যে বৌ আপুনি এডাল কৰিব নালাগে মই একদম শ্বিফ্ট কৰিমেই বুলি একদম কৰিছিলোঁ একদম বিন্ধিলে কেকটাছে তাৰপিছত ইয়াত মই বাৰী এডাল লৈ পিনে মানে শ্বিফ্ট কৰিছোঁ অঁ কাটি দে এনে কাটি দে অঁ
ফুলটো তো এতিয়া আকৌ মাটিৰ বাচন বিচাৰি আহিছোঁ মানে সেয়া ভাঙি ভাঙি টুকুৰা কৰি টাবৰ ফুটাবিলাকত মাৰি দিব লাগিব যে এয়া কমি গ'ল আকৌ এইটো ভাঙি ল'লোঁ টেকেলি এটা কি কৰিব থৈছিলে মায়ে নাজানো আৰু মই উঠা আনিছোঁ আজি মানে মই গোটেই দিনটো লৈছে মানে একদম মোৰ ফুলবিলাকক ক্ৰীম কৰি চুলি চুলি কাটি একদম ঠিক কৰাই দিছোঁ আজি আৰু বেকগ্ৰাউণ্ডত শুনিছে নাই একদম পূৰা জুবিন দাৰ গান লগাই লৈছোঁ গান শুনি শুনি পূৰা জছত কাম কৰি আছোঁ গমেই পোৱা নাই এইটো টেকেলিটো দেখিছেনে টেকেলি বোলে হেৰি কেটলিটো মানে ফুটা ওলাই গৈছিলে তাক মই পেইণ্ট কৰি পূৰা একদম কামত লগাই দিছোঁ তো এতিয়া যেনে তেনে গোটেইখিনি কাম মোৰ কৰি পিনে হৈ গৈছে এতিয়া ভালকৈ ঝাৰুটো লগাই লওঁ লেতেৰাখিনি পেলাই দিওঁ আৰু মাটি বহুতখিনি ৰৈ গ'ল সেইখিনি ইয়াক পলিথিনত ভৰাইবলৈ দিলোঁ আৰু সি এটা জেগাত থৈ দিছে ধুনীয়াকৈ আৰু এইটো হয় ইনডোৰ প্লাণ্ট তো ইয়াৰ নামটো নাজানো ইয়াক মই লিভিং ৰুমতে ৰাখি দিছোঁ তো যেনে তেনে গোটেই কামখিনি কৰি হৈ গৈছে বাৰু পানী আৰু ভিটামিনটো দিবলৈ থাকিলে সেইটো মই ইভিনিঙতে দি দিম অৱস্থা চাওক ফাইনেলি হ'ল আৰু দেই কেইটা বাজিলে জানেনে 1:10 হ'ল তেনেহ'লে এতিয়া মই ভাত পানী খাই আজৰি হওঁ গা পা ধুই আহোঁগৈ তাৰপিছত লগ পাইছোঁ ৰ'ব মই ধুনীয়াকৈ ভাতকেইটা খাই লওঁ তো এতিয়া মই ধুনীয়াকৈ ভাতকেইটা খাই ল'ম বিৰাটেই ভোক লাগিছে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই এনজয় কৰক আপোনালোকে ভিডিঅ'বিলাক চাই মোক কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবচোন আৰু মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় মোৰ চেনেলটো জলদি জলদি ছাবস্ক্ৰাইব কৰি দিয়ক নাও ফাইনেলি লেটছ হেভ এ লুক আজি চব ঠিক ঠাক কৰি দিয়াৰ পিছত চাওক চব একদম টাববিলাকত মই ফুল লগাই দিছোঁ একো খালী নাই কিমান ফ্ৰেছ লাগিছে চাওক আৰু এইটো জানেনে জেট প্লেণ্ট হয় সেই জেট প্লেণ্ট যে মোক নহয় মোৰ এমপ্লয়ীজনে মোক গিফ্ট দিছিলে আৰু সেই এমপ্লয়ীজন ৰিচেণ্টলি ঢুকাইছে কিন্তু তেওঁৰ সেই মেমৰিজবিলাক মোৰ লগত সদায় থাকি যাব মে হি সোল ৰেষ্ট ইন পিচ এইডাল শ্বিলঙৰ পৰা না ইয়াতে ৰুই দিছোঁ বগাই আহিলে এডাল মোৰ এয়াৰপ্লেন জানেনে ইয়াৰ নহয় ইমান দীঘলকৈ দাড়ি কেইডালমান হৈছিলে মানে ইমানখিনি ইমান দীঘল হ'ব কিন্তু কি হ'ল জানেনে চৰাই যে বাঁহ পাতিবৰ কাৰণে এই গোটেইখিনি এয়াৰপ্লেনডাল লৈ গুচি গ'ল ইমানডালমানকৈ হৈছিলে একদম লৈ গুচি গ'লগৈ এতিয়া সুদা ইয়াৰ টোপটোহে আছে এইটো বা কি নাজানো মই আছে যেতিয়া থৈ দিছোঁ আৰু ইয়াক বগেনভিলিয়াত যে ফুলিছে নহয় মানে ইমান হেপ্পী মই নহ'লে নুফুলেই এইবছৰ ইমান ধুনীয়াকৈ ফুলিছে তো এতিয়া মোৰ ফুলখিনি চালেনে ড্ৰিম কৰি দিব লাগিছিলে একচুৱেলি মই কৰিব আৰু মই এটা মুভি এখন চাই আছোঁ চাই লৈ পিনে অকণ শুই যাম তেন্তে আজিলৈ আহিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ টিল দেন গুড বাই